কি কম আৰু। আসসালামু আলাইকুম গাইজ, সকলোকে স্বাগতম জনাইছোঁ এটি ভিডিঅ'লৈ। গাইজ আজি 26 জানুৱাৰী বুলি আমি বিশ্বনাথ চাৰিআলিৰ পৰা ভেলুঘাট, কাৰ্বি আংলং ভেলুঘাট আহিছোঁ আৰু ইয়াৰ দৃশ্য মই আপোনালোকক অলপ দেখাব বিচাৰিম। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট। আৰু ভেলুঘাটৰ যি সৌন্দৰ্য তাকে দেখাব গৈ আছোঁ আৰু গৈ আছোঁ বৰ্তমান ৱাটাৰ ফলৰ ওচৰত। খালি পৰি আগপিনে দৌৰি দৌৰি গৈ আছে এখেতে ৱাটাৰফল চাবলৈ। আপোনালোককো লৈ যাম। এই স্পটৰ পৰা আমি লগভগ 3 কিলোমিটাৰ ওপৰত খোজকাঢ়ি যাব লাগে, একদম এই ওপৰত। গাইজ আহি পালোৱে যেন লাগি আছে। ৱাও, বাহুবলী বাহুবলী বাহুবলী। আও ইয়াৰ মজা, একদম ফূৰ্তি আনন্দ একদম মানে কি লাগি গ'ল সিহঁতৰ, কি ফূৰ্তি লাগি গ'ল। ৱাটাৰফল গাইজ ইয়াৰ সৌন্দৰ্য আপোনালোকে চাব পাৰি আছে। দেখাম, গোটেইখিনি দেখাম একদম জেগালৈকে গৈ। ও মাই গড, ইমানে ভাল লাগি আছে, ইমানে মনত ফূৰ্তি লাগি আছে। আৰু গৈ আছো ওপৰত, সৌন্দৰ্য চাই মন খুচ, কি ভাল লগা দৃশ্য। ওপৰলৈ যাম, চিৰি আছে ইয়াত। এয়া ইপিনেও পৰি আছে। এয়া ঢেৰ মানুহ আহিছে ইয়াত। এয়া আৰু ইয়াৰ দৃশ্যটো অলপ দেখাই দি যাওঁ। ঢেৰ মানুহ ফটো চটো চেলফি লৈ আছে। আৱাজ শুনিছে পানী ঠাণ্ডা, হাৱাটো বহুত ঠাণ্ডা লাগি আছে। ফাইনেলি আহি পেলাই ইয়াত একদম উপস্থিত হ'লোঁ। আৱাজ পাই আছে জেগাৰ। অ' মাই গড, ইয়াৰ নজাৰা মানে কি ক'ম আৰু। ঠাণ্ডি হাৱা, যাবে মন যোৱা নাই, ইমান ধুনীয়া দৃশ্য। আপোনালোকে আহক, ভাল লগা প্লেচ এটা। আৰু এয়া ঝৰ্ণাৰ পানীৰে এতিয়া মুখ ধুলোঁ, ভাল লাগিছে। প্লেচটো ইমানেই ভাল লগা, মানে কি ক'ম আৰু। ইয়াৰ নজাৰা কি ক'ম আৰু, ইমানেই ভাল লাগি আছে। আৰু মই আপোনালোকক মানে প্ৰথমত কেতিয়াও দেখুওৱা নাছিলোঁ, আজি প্ৰথমবাৰ দেখাইছিলোঁ। ভেলুঘাটৰ ৱাটাৰফলৰ এয়া দৃশ্য মই আপোনালোকক দেখাইছোঁ। এয়া হৈছে ভেলুঘাট ৱাটাৰফল। কেনেকুৱা লাগি আছে জনাব কমেণ্টত। আৰু ভাল লাগিলে ছাবস্ক্ৰাইবটো কৰি ৰাখিব, লাইক এটা দিব।